মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো আমাৰ সকলোৰে ফেভৰেট মেগীৰ দুটা ৰেচিপি। এইটো মেগী, এইটো মই দুই ধৰণে বনাই পেলাই আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে মোক জনাব। আৰু নতুনকৈ চোৱাসকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন চাওঁ মইনো মেগী কেনেধৰণে বনালোঁ। আজি মই আপোনালোকক দেখুৱাম চিলি মেগী মই কেনেকৈ বনালোঁ। যেনেদৰে আমি চিলি চিকেন খাওঁ, চিলি পনীৰ খাওঁ, তেনেকৈ মই মেগীটো বনাই দেখুৱাম। তাৰ বাবে মই এয়া চিলি চিকেনত দিয়াৰ নিচিনাকৈ পিঁয়াজ কাটি লৈছোঁ এনেকৈ, আৰু এয়া কেপচিকাম। এয়া মই মাত্ৰ দুফুটা নহৰু আৰু আদা অকণমান আৰু জলকীয়া দিছোঁ। সৰু সৰুকৈ কাটি লৈছোঁ, একদম সৰু সৰুকৈ। আৰু এয়া মেগী 2 পেকেট। আৰু অলপ বস্তু লাগিব, সেয়া মই আপোনালোকক ভিডিঅ'টো বনাই থাকোঁতে দেখুৱাই যাম। এয়া মই কেৰাহীত ৰিফাইন তেল দিছোঁ। এতিয়া পিঁয়াজখিনি দিম, তাৰপিছত কেপচিকামখিনি আৰু আদা নহৰু। মই সৰু চামুচত অকণমান জিৰা দিছোঁ, অকণমান ধনিয়া গুড়ি আৰু নিমখটো সোৱাদ অনুসৰি দিব, কমাই দিব, কাৰণ মেগী মছলাটোতো নিমখ থাকে আৰু মই ইয়াতে চয়া চচ দিম, তাতো নিমখ থাকে, সেইকাৰণে নিমখটো অকণমান দিব। আৰু হালধি। এতিয়া এইখিনি অলপ টাইম ভাজিম। এতিয়া মই ইয়াতে মেগীখিনি দি দিম। আপোনালোকে মেগীখিনি আগতেও সিজাই থ'ব পাৰে, কিন্তু মই ইয়াতে সিজাম, সেইকাৰণে মই মেগীখিনি দি দিম। ইয়াতে সিজালে কামটো সৰু হৈ থাকে আৰু। মেগী মছলাখিনি দি দিম। এতিয়া এইখিনি মই চয়া চচ তাৰপিছত টমেটো চচ। এতিয়া মই এইখিনি সিজিবলৈ অকণমান পানী দি দিম। এতিয়া এইখিনি সিজি পানীটো নিজে কমি যাব। এয়া দেখিছেনে, পানীখিনি শুকাই মেগীখিনিও সিজি গ'ল। এয়া আমাৰ হৈ গ'ল। এতিয়া এইখিনি নমাই থ'ম। এতিয়া মই আপোনালোকক দেখুৱাম চীজ মেগী। চীজ দি মেগী মই কেনেকৈ বনালোঁ। তাৰ কাৰণে মই এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, এইটো বিলাহী সৰু সৰুকৈ কাটিছোঁ, আৰু এয়া জলকীয়া, এইটো মেগী মছলা, আৰু 1 পেকেট মেগী, আৰু এইটো আমুল চীজ এটা কিউব লৈছোঁ মই, আমুলৰ হয় এইটো চীজ। এতিয়া মই এইখিনি বনাম। এয়া মই ইয়াতে ৰিফাইন তেল দি ল'লোঁ। তেলখিনি গৰম হৈ আহিছে, ইয়াত মই এতিয়া পিঁয়াজ দিম। জলকীয়া আৰু
এইখিনি অলপ টাইম ভাজি এতিয়া মই ইয়াতে মেগী মছলা এপেকেট দি দিছোঁ। এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াত মেগী দিম। মই আগৰ ভিডিঅ'টোতো কৈছোঁ আপোনালোকে মেগীটো আগতেও সিজাই ল'ব পাৰে। এতিয়া মই মেগীখিনি সিজিবৰ কাৰণে ইয়াত পানী দিম। এয়া মেগীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে চীজটো দি দিম। এইখিনি এতিয়া মেল্ট হ'বলৈ দিম। এয়া হৈ গ'ল। এতিয়া মই ইয়াতে বাকি থকা মেগী মছলা পেকেট দি দিম। এয়া হৈ গ'ল মোৰ চীজ মেগী। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে এনেধৰণে মেগী বনাই খাই চাবচোন, খুব ভাল লাগে খাবলৈ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।